বানেছাৰ লগত 3 দিন কিয় ৰেপ কৰিলে সেইটো ক কি কৰিছো মই বানেছাৰ লগত তই 3 দিন কিয় ৰেপ কৰিলি জলছাত মাতি কিনে তোৰ ঘৰৰ জলছাত মাতি কিনে বানেছাৰ লগত 3 দিন ৰেপ কৰিছিলি তই কৈছিলি মোক ক সঁচা নে মিছা ক আচ্ছা কিয় কলি কিয় বানেছাৰ লগত ৰেপ কিয় কৰিলি ক বানেছাক লাইনত লৈছো ৰ লাইনত থাক কি বানেছাক লাইন ল'ব নালাগে ন তই ক বানেছাৰ লগত মোৰ কথা না তোৰ লগত কথা তই কেলে পলাই আছ নাই তোৰ লগত কথা পাতিম কেলে পলাইছ ৰ লাইনত থাক নাই নহয় বানেছাৰ লগত লাইনত থাক বানেছাক লাইন লৈছো নাই তুই ক তই কি হ'ল ভয় লাগিছে কেলে 3 দিন ৰেপ কৰিলি সেইটো ক তোৰ কেলে ভয় লাগিছে বানেছাক লাইনত লৈছো ন বানেছাৰ ঠিক আছে বানেছাক লাইনত লৈছো বাবা ঠিক আছে মোহাম্মদে কি বানেছাৰ লগত ৰেপ কৰা তোক শিকাইছে নেকি সেইটো ক তোক কি শিকাইছে নেকি তোৰ মোহাম্মদে শিকাইছে নেকি সেইটো ক বানেছাক লাইনত লৈছো ৰ বানেছাক লাইনত ল'ব নালাগে তই মোৰ লগত কথা পাত মোৰ লগত কথা পাত কিয় নালাগে তই লাইনত থাক কথা পাত মোৰ লাইনত থাক বানেছাৰ লগত কি কথা লাইনত থাক নাই বানেছাৰ লগত বানেছাক বিয়া পাতিম বুলি কোৱা নাছিলি নাই কোৱা নাই নাই কোৱা আছে ঠিক আছে বানেছাক লাইনত লৈছো তই ৰেপ কিয় কৰিলি সেইটো ক লাইনত থাক বানেছাৰ লগত ৰেপ কিয় কৰিলি সেইটো ক আচ্ছা এতিয়া মই বানেছাকে সুধিম বানেছাক তই বিয়া পাতিম বুলি কৈছিলি নালাগে বানেছাক সুধিব নালাগে বানেছাক মই এইটো ৰেকৰ্ডিং আছে এইটো ৰেকৰ্ডিং বানেছাক দিম এতিয়া হ বুলি কৈছ তই এইটো ৰেকৰ্ডিংটো মই বানেছাক দিম এইটো ৰেকৰ্ডিংটো বানেছাক দিম অল অসমত ভাইৰাল কৰ তই বানেছাক এটা কথা ক তই বানেছাক বিয়া পাতিম বুলি কৈছিলি নে নাই বানেছাৰ লগত কিয় ৰেপ কৰিলি 3 দিন তোক জলছাত মোক মাতি কিনে তই বানেছাক বিয়া পাতিম বুলি কৈছিলি নে নাই কিয় 3 দিন ৰেপ কৰিলি বাবা তোৰটো শুনিলো তই এতিয়া ক বানেছাক তই বিয়া পাতিম বুলি কৈছিলি নাই এটা ক্লিয়াৰ কৰ বানেছাৰ তই বানেছাক বিয়া পাতিম বুলি কৈছিলি নে নাই এইটো পিছত এইটো ক বানেছাক বিয়া পাতিম বুলি কোৱা নাই বানেছাৰ বিয়া পাতিম বুলি কোৱা নাই বানেছাৰ লগত 3 দিন কিয় ৰেপ কৰিলি তই বানেছাক বিয়া পাতিম বুলি শিকাইছে নেকি তোৰ মোহাম্মদে শিকাইছে নেকি বানেছাক লাইনত লৈছো ৰ কিয় তই ৰেপ কৰিলি বানেছাক লাইনত লৈছো এইটো ভাইৰাল হ'ব ঠিক আছে কৰ না বঢ়িয়া তই বানেছাক বিয়া পাতিম বুলি যে কলি তোৰ যে 4টা ছোৱালী আছে তোৰ ছোৱালী কেইজনী আছে তোৰ ছোৱালী কেইজনী আছে এতিয়াও কৈছ তই বানেছাৰ লগত ৰেপ কৰাটো সঁচা তই 4জনী ছোৱালীৰ বাপেক কৈ পেলাই তই 4জনী ছোৱালীৰ বাপেক কৈ পেলাই তই বানেছাক যে বিয়া পাতিম বুলি কৈছিলি কেলে কৰিলি তই দ্বিতীয় বিবাহ কেলে কৰিবি তই দেখাচোন এটা ৰেকৰ্ড তই দ্বিতীয় বিবাহ কেলে কৰিবি তোৰ 4জনী ছোৱালী আছে তোৰ মাইকী আছে 4জনী আওকাত আছে তুই দেখা ৰেকৰ্ডিং দে মই কৈ আছো তই বানেছাক বিয়া পাতিম বুলি কেলে কৈছিলি ভাইৰাল কৰ ৰেকৰ্ডিং দে ক'ত কৈছিলি দে বানেছাক বিয়া পাতিম বুলি কেলে কৈছিলি ক আওকাত আছে তুই ৰেকৰ্ডিং দে মইতো কৈ আছো তোক বানেছাক তই বিয়া পাতিম বুলি কেলে কৈ বানেছাক লাইনত লৈছো লাইনত থাক কিয় সেইটো ক এইটো কথা এতিয়া আহিব বানেছাক লাইনত ল'ব নালাগে তই কিয় ৰেপ কৰিলি মোক আৰু আনচাৰ দে কিয় ৰেপ কৰিলি তোৰ মোহাম্মদে শিকাইছে নেকি তোৰ মোহাম্মদে শিকাইছে নেকি যে বানেছাক এই জলছাত 3 দিন ৰাখি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনত কথা নাই মোৰ তই কথা পাতিলে পাত নহলে ফোন কাটি দিম তই কথা পাতিলে পাত নহলে মই ফোন কাটি দিম মই ফোন কাটি দিম নহলে কথা পাতিবি না নাই ক কথা পাতিবি ফোন কাটি দিম ফোন কাটি দিম মই ফোন কাটি দিম আপুনি কথা এই মকিবুর রহমান উনি জানে না